এতিয়া আমি FB50 ৰ জৰিয়তে একেলগে GST আৰু PLI প্ৰিমিয়াম পোষ্টিং কৰিম আমি FB50 মাৰিলো এতিয়া আমি ইয়াত PL সিলেক্ট কৰিলো এতিয়া আমি GL গিটা লম প্ৰথমে ক্ৰেডিট GL গিটা হা 8801401060 এটো হৈছে আমাৰ PLI ৰিনিউৱেল প্ৰিমিয়ামৰ GL নেক্সট আমি GST CGST 88610285 CGST হল 8866102870 এটা হল SGST এই তিনিটা রিসিভ কৰি পেমেন্ট কোনটো কৰিম আমি 4867100010 DOP ক্যাশ এই তিনটা হ'ব প্ৰথম তিনটা হল ক্ৰেডিট এইটো হল আমাৰ ডেবিট এতিয়া আমি RPL এর মোট প্রিমিয়াম আছে 206 টাকা আপনার GST আছে 3 টাকা GST আছে 3 টাকা আর ইয়াত সর্বমুঠ হল 212 টাকা এতিয়া আমি ট্যাব মারি গৈ থাকিম যদি আমাক টেক্স কোড লাগা হয় নিজে খুজিব এতিয়া আমি গম প্রফিট সেন্টারলৈকে যাম 1202110200 বাহিৰত ক্লিক কৰিব 1202110200 বাহিৰত ক্লিক কৰিব 1202110200 1202110200 এতিয়া আপোনাৰ ডকুমেন্টত যাব যায় আপুনি সিমুলেট কৰি চাওক ইয়াত আপোনাৰ মেসেজ এটা আহিছে তলৰ পিনে যাব ইয়াত এটা টেক্সট কোডৰ মেসেজ আহিছে গতিকে আপোনাৰ কিবা ৰৈ গেলে লগে লগে আহি যায় টেক্সট কোড মানে V0 মাৰি হেলে এগেইন মই ডকুমেন্টত যাই সিমুলেট কৰিব গলো এটো আহিছে ইও টেক্সট কোডৰ লগত জড়িত 2 নম্বৰটো ইয়াকো V0 দিলো ডকুমেন্টত গৈ এগেইন মই ডিসপ্লেত যাও ইয়াতো V0 তাৰ মানে টেক্সট কোড যত লাগে নিজে নিজে কৰিব এগেইন গয়া মই আৰু সিমুলেট কৰিলো এবাৰ সিমুলেট হৈ গল চাই লওক ইমান ধুনিয়াকৈ হৈছে 206 -3 - 212 50 ক্রেডিট এডু পেমেন্ট এতিয়া আমি দেখিলে একেলগে আমি তিনিটা রিসিভ কৰিলো PLI GST DOP ক্যাশেৰে ডেবিট কৰি ধন্যবাদ ইয়াৰ আমি পোস্টিং কৰি দিম পোস্টিং কৰাৰ লগে লগে আমাৰ ইয়াৰ ডকুমেন্ট নম্বৰটো আহিব ডকুমেন্ট নম্বৰটো নিজৰ বুকত লিখি থোৱাটো নিজৰ কাৰণে ভাল